তোৰ বাপেৰে বিয়া পাতিব নে তই বিয়া পাতিবি হে লৈ আহিবি এখন BMW আৰু কিবা কিবি ওলাইছে নহয় কিবা কিবি নতুন নতুন গাড়ী আজিকালি থাৰ চাৰ তেনেকুৱা এখন লৈ আহিবি বাপেৰলৈ নিবি নে তোলৈ নিবি এতিয়া মোক যদি তোলৈ নিয়ে বাপেৰলৈ যদি নিয় বাপেৰলৈ নে গম পাইছ নাই চালা চৰম নোহোৱা বোৱাৰী ছোৱালী চিনি পাওঁনে নাপাওঁ তই হে এই কমেণ্টটো চাওকচোন ৰাইজ এই তলৰ কমেণ্টটো পঢ়কচোন আপোনালোকে কেনেকুৱা কমেণ্ট লিখিছে এইটোৱে হে কৈছে মলয়া বাইদেউ বোলে জীয়েক হয় এজনী বোলে মলয়া বাইদেউ জীয়েক বোলে হেৰি বোলে পলোৱা কি বুলি লিখিছে মলয়া বাইদেউ জীয়েক হেনো পলাই গ'ল গানটো এই হয় বোলে জীয়েকজনী এইজনীয়ে বুলি কৈছে মোক হে মোক বাৰু আপোনালোকৰ মলয়া বাইদেউ জীয়েকৰ দৰে লাগেনে হে মই বাৰু মলয়া বাইদেউ জীয়েকজনী নেকি বাৰু মই ছোৱালী নে বোৱাৰী হে তই চিনি পাৱ নে নাপাৱ ঐ হে আহিবি তই মোৰ ঘৰত বাৰী আছে তোক মই ঝুটি হাল বাম বেঙেনা খেতি কৰিম ভেকুৰী খেতি কৰিম কচু খেতি কৰিম আহিবি তোক মই ঝুটি হাল বোৱাম গম পাইছ ন তই হে চালা মোবাইল এটা ল'বি বাপেৰ মাৰক দম দি ৰিচাৰ্জ কৰিবি তাৰপিছতে বিচনাত পৰি পৰি বেয়া বেয়া কমেণ্ট দিবি মানুহক তই নিজে এটা ভিডিঅ' প্ৰস্তুত কৰি পেলাই এৰি চাবিচোন যদি পাৰ মানুহক হেৰি মোবাইলটো আছে বুলিয়ে ৰিচাৰ্জ 150 টকা 200 টকা ৰিচাৰ্জ কৰিয়ে যে ইমান ডাঙৰ ডাঙৰ শব্দ ক'বলৈ যাওঁ ইমান ডাঙৰ ডাঙৰ গালি পাৰিবলৈ যাওঁ মানুহক যে অপমান কৰিবলৈ যাওঁ হে লাজ নালাগে বাপেৰ মাৰ ইনকম খাই খাই মানুহক অপমান কৰ লগতে বাপেৰ মাহঁতৰো শিষ্টাচাৰখিনি নোহোৱা কৰ বাপেক মাহঁতে মানুহে চবেই ভাবে এতিয়া মই ভাবিবলৈ বাধ্য হৈছোঁ যে বাপেক মাহঁতে এইটোক ভাল শিক্ষা নিদিলে নেকি যেতিয়া কোনোবাই বেয়া এটা কথা ক'বলৈ যায় অচিন যেতিয়া শব্দখিনি লৰাই ক'বলৈ যায় তেতিয়া বাপেক মাকৰ গাত বাপেকক ধৰি ধৰি মাকক ধৰি ধৰি আজিকালি গালি পাৰিবলৈ ধৰে কাৰণ ইউটিউবাৰসকলক শান্তি নিদিয়া হৈছে তহঁতে চবকে বেয়া বেয়া কমেণ্ট কৰিবি বেয়া বেয়া শব্দ লিখিবি হে বাপেৰ মাৰৰ জহত খাবি ববি শুবি তাৰপিছত মোবাইল ৰিচাৰ্জ কৰিবি বাপেৰৰ মাৰৰ জহত দম দি পেলাই মোবাইল ৰিচাৰ্জ কৰাবি তাৰপিছতে কি কৰিবি বেয়া বেয়া কমেণ্ট দিবি লাজ চৰম নালাগে বোৱাৰী চুৱাৰী চিনি পাৱ নে নাপাৱ হে কোন বোৱাৰী কোন জীয়ৰী চিনি পাবি গম পাইছ নাই তহঁতৰ নিচিনাবোৰক চালা ঝুটি হাল বাব লাগে চালা তহঁতৰ নিচিনাবোৰক ধৰি লৈ একদম হাল টানিব লাগে নাঙল লগাই দিব লাগে তহঁতৰ ডিঙিবোৰত তহঁতৰ নিচিনাবোৰক আহিবি মোৰ ঘৰত মোৰ বাৰী আছে তহঁতক মই ঝুটি হাল বাম গম পাইছনে নাই কচু খেতি কৰিম ভোট জলকীয়া আছে আমাৰ ঘৰত ভোট জলকীয়া চিনি পাৱ নাই একদম দুটামান ভোট জলকীয়া ভাঙি জেগাত যেতিয়া লগাম নহয় সেইদিনাখনে গম পাবি আমুকক চিনি পাবি মলয়া বাইদেউ জীয়েক কোনজনী সেই বোলে ভোট জলকীয়া খেতি আছে মোৰ আহিবি মলয়া বাইদেউ জীয়েক কোনজনী চিনি পাই যাবি তই আপোনালোকে চাওকচোন মোক বাৰু দেখিলে মলয়া বাইদেউ জীয়েকৰ দৰে লাগেনে বাৰু হে মই এজনী বোৱাৰী মানুহ সি চিনি পায়নে নাপায় চাওকচোন কেনেকৈ কমেণ্ট কৰে বোৱাৰী জীয়াৰী একো সন্মান নকৰে আজিকালি খালি মোবাইলটো ল'ব একদম মানে মুঠতে শান্তি নিদিয়া কৰিছে মানুহক এনেকুৱা বেয়া বেয়া অশ্লীল কমেণ্ট লিখিব সেই তাতে সিহঁতি এনজয় কৰে কমেণ্টবোৰ বেয়া বেয়া কমেণ্টবোৰ লিখি খুব এনজয় কৰে সিহঁতি তহঁতেও পাবি এদিন তহঁতে এইখিনি কৰি দেখাচোন যদি পাৰ তহঁতে নীলা চত চালা